মই আজি নবকান্ত বৰুৱা দেৱৰ এটি কবিতা আবৃত্তি কৰিবলৈ আহিছোঁ। কবিতাটিৰ শিৰোৰ নাম হ'ল লঘোণ। আহকচোন এতিয়া কবিতাটো শুনো। লঘোণ। একোকে দেখাও আজি, একেবাৰে ভোক নাই। আছে যদি আধা খেৰ, চিৰা দিবা ভাল চাই। দৈ মোক নেলাগে, গাখীৰৰ সৰ পালে, সিজোৰৰ গুৰ নেকি লৈ আহা এইফালে। নাই যদি মাৰ ভোক, জাহাজী কলকে আন, আৰু একো নেলাগে এই হ'ব জলপান। আজি যদি আহা নাই ভিমচিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলুৱান। পাপৰ আছিল বোলে অঙঠাত ঠেকচোন, আচাৰো ওলাব পাৰে বিচাৰিলে চুকন। ৰৌ মাছ ভজা আছে তাৰো দুচকল দে, এই হ'ব লঘোণৰ আৰু একো নেলাগে। ধন্যবাদ।